নমস্কাৰ Assamese recipes and blogs লৈ স্বাগতম আজি মই বনাম পাৰৰ মাংস বনাবলৈ মই লৈছো পাৰৰ মাংস এনেদৰে ধুই লগতে লৈছো মই এয়া ডাঙৰ আলু এটা এনেদৰে কাটি লৈছো আদা নহৰু পেষ্ট লৈছো মই এচামুচ আৰু পিয়াজ এটা এনেদৰে কাটি লৈছো লগতে লৈছো মই ৰেড চিলি পাউডাৰ মিট মছলা ধনিয়া গুৰি হালধি জিৰা গৰম মছলা আৰু সোৱাদ অনুযায়ী নিমখ লৈ লৈছো মই এনেদৰে লগতে লৈছো মই গোটা জিৰা এচামুচ লং ইলাচি দালচেনি শুকান জলকীয়া আৰু দুখিলা তেজপাত এতিয়া মই মাংসখিনি তেনেদৰে পিয়াজখিনি দি দিছো লগতে মই আদা নহৰু পেষ্টখিনিও দি দিছো এতিয়া মই গোটেই গুৰি মছলাখিনি এড কৰি দিছো ইয়াতে একেলগে এতিয়া মই এনেদৰে গোটেইখিনি একেলগে মিলাই লৈছো এনেদৰে ভালকৈ মিলাই লৈছো লগতে এতিয়া মই ইয়াতে দি দিছো অকমান ৰিফাইন অইল এনেদৰে মই মিক্স কৰি লৈছো এতিয়া মই এটা কেৰাহীত তেল অকমান দি পেলাই এনেদৰে গৰম হ'বলৈ দিছো এতিয়া মই ইয়াতে গোটা মছলাখিনি দি দিছো অকমান লৰাই দিছো এতিয়া মই ইয়াতে মেৰিনেট কৰি ৰখা মাংসখিনি এনেদৰে দি দিছো এতিয়া মই এইখিনি ভালদৰে লৰাই দিম এতিয়া মই ইয়াতে আলুখিনিও দি দিছো দি আকৌ মই এনেকৈ ভালদৰে লৰাই দিম অকমান সময় এনেদৰে মই ভাজি লম এতিয়া মই 2 মিনিটৰ কাৰণে এনেদৰে ঢাকনি এখন লগাই দিছো 2 মিনিটৰ পিছত মই ঢাকনিখন আঁতৰাই চাইছো এতিয়া মই এইখিনি ভালদৰে লৰাই দিছো এতিয়া মই ঢাকনিখন আকৌ এনেদৰে লগাই দিছো ঢাকনিখন আকৌ মই 2 মিনিটৰ পিছত আঁতৰাই চাইছো এয়া চাওকচোন তেল ওলাইছে এয়া মই ভালদৰে লৰাই চাইছো আকৌ এতিয়া মই আকৌ ঢাকনিখন এনেদৰে লগাই দিলো আকৌ মই 2 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই চাইছো এতিয়া মই আকৌ ভালদৰে এইখিনি লৰাই দিম এনেদৰে মই গেছৰ ফ্লেম মিডিয়াম টু লো ফ্লেম ৰাখিছো এতিয়া মই ইয়াতে ঠাণ্ডা পানী দিছো মই এনেদৰে 1 কাপ মই আৰু অকমান দি দিছো এবাৰ আধা কাপ দি দিছো মই ইয়াতে পানী এতিয়া মই এইখিনি ভালদৰে লৰাই দিম এতিয়া মই ঢাকনিখন লগাই দিম উতলিবলৈ 5 মিনিট পিছত মই এনেদৰে ঢাকনিখন আঁতৰাই চাইছো মোৰ মাংস উতলিয়ে আছে মই আৰু অকণমান গ্ৰেভি হ'বলৈ ঢাকনিখন আকৌ এনেদৰে লগাই দিছো আকৌ মই 2 মিনিট পিছত এনেদৰে ঢাকনিখন আঁতৰাই চাইছো এয়া হৈছে
হৈছেই প্ৰায় মাংস এতিয়া মই এইখিনি এটা বাউলত উলিয়াই লৈছো এনেদৰে এয়া মোৰ পাৰৰ মাংস ৰেডি হৈ গৈছে ভিডিঅ'টো চাই যদি মোৰ ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব কিবা সুধিবলগীয়া থাকিলে বা ক'বলগীয়া থাকিলে মোক কমেন্ট বক্সত কমেন্ট কৰিব পাৰে ধন্যবাদ